প্ৰিপাৰেচন চলি আছে এইফালে কইলা হাৰিটো মানে লাইট বন্ধ কৰিব দেখা নাপাই দক এইটো নয়ন তাৰ পিছত ইফালে আছে এইলা মই আছো ন আছে এইফালে ওপৰত আছে এইফালে ৰাকেশ ইফালে সুৰজিত সব চলি আহি গৈছে পুৰা ফুল জছৰ আজি আৰু এইফালে থালি চালি পুৰা যিমান যি যোগাৰ আছে কৈ দেখাই নাপায় এইফালে যিমান যি যোগাৰ কলপাত চলপাত সব ৰেডি এটা বাস খানাই ৰখি আছে বাস আৰু এনেকৈ আহি গেলো পুৰা অলপ ৰাস্তা দেখি ওলাইছো ৰবক তাতে প্ৰিপাৰেচন হৈ আছে আৰু অলপ পোহৰে হৈ গেল বাস আহিব নাই তেওঁলোকে আৰু এইফালে বিচ্ছ ভাই আৰু ৰাহুলক কেমেৰাটো অলপ দি দিছো এইটো আনো ভেজাল হে মোৰ দিগদাৰ তথাপি আৰু আহিলো এইফালে সুৰজিত আছে অলপ ৰাস্তা ৰাস্তা আহিছো আৰু এইফালে বাছ আহিব তাৰপিছত আমি আৰম্ভ কৰিম যাত্ৰা আৰু গাইজ ফাইনেলি আহি গেল বাছ ইফালে ৰাহুল আৰু মই ঘূৰি ঘূৰি আহিলো পুৰা দিন হোৱাত ইফালে মানে বাছ আহিব নাছিল না আৰু চাওক পুৰা বাছ মানে এটা কথা হৈছে ৰ'ব কৈছো কি কথা মানে কথাটো এনেকুৱা আমাৰ এখন স্কুলতো আপোনালোকে জানে এমি আৰু হাই দুইখন এক লগত আছে আৰু কি হৈ গ'ল পিকনিকৰ যিটো জাগাটো বেলেগ বেলেগ কিন্তু যিটো তাৰিখ সেই তাৰিখটো একে হৈ গৈছে এমি আৰু হাই স্কুল এক লগত যাব এমিৰ দুখন বাছ আমাৰ এখন তিনিখন বাছ এক লগত যাব কিন্তু আমাৰ হাহিম যাব আৰু ইহঁত যাব হাজত যাব আৰু এইফালে মোকে ভিডিঅ' কৰিব দিছে আৰু সেইফালে এই যে বাছত দেখি চাওঁ বাছতো মানুহ পুৰা ভৰ্তিয়ে চাওঁকে বাপ পাওঁ আমি ক'ত বহিম ইচান আৰু ফাইনেলি বাছ ষ্টাৰ্ট পুৰা ফুল জাজ পুৰা ফুল জোছ গাইছ আৰু এইফালে চাওঁ পৰা এতিয়া ৰাহুল ৰাকেশ 3 2 1 গো আহি পালো নাও তাত তেল দি বাছতো তেল ভৰাই আছে আৰু আমাৰ বজাৰ যিটো হণ্ডা সেই হণ্ডাটো তেল ভৰাই আছো কি লাগাইছো দোষ আৰু আমি অলপ ৱাশৰুমত আছিলো ৰ'ব তেল দিপুৰ আৰু এইফালে চবে মুঠপা দিছে Now let's go भाई साहब कुछ ज्यादा नहीं हो गया লগ বন্ধুসকলৰ লগত ধেমালি কৰি গৈ আহি যাই ফাইনেলি পাই গ'লো শৰাইঘাট দলং আৰু দলঙৰ ওপৰত যাই আছো নদীত একদম কুঁৱলী একদম একো দেখা নাপায় শৰাইঘাট পাইছো আৰু বেছি নাই হাইমলৈকে চাই থাকক ভিডিঅ'টো সিহঁতে ইমানে হাল্লা যে মই কি কৈ আছো আকৌ গমেই নাপায় মানে মই কৈ আছো যে হাঁহিম আহি পালো যে কেমেৰা হাতত লৈ নুমু হাতত কেমেৰা চেমেৰা লৈ এণ্ট্ৰি টু হাঁহিম তোৰ সুৰজিত ভাই নামি গেল আৰু পুৰা লাষ্টত মই নামছো হাঁহিমত তুমি এটা ফিলিংছ কেনে ৰাকেশ বহুত ভাল ফিলিংছ লাগিছে আৰু জাগাটো বহুত ধুনীয়া মানে জাগাটো অলপ সৰু লাগিছে পিকনিক প্লেচ বুলি ক'লে জাগা এনেকুৱা কেমেৰা চেমেৰা লৈ আছো পুৰা ৱাইড এংগল নাই দেখা নাপায় দিয়ক চলক ফটো চলাকে ফটোগ্ৰাফি আছে আৰু ই ভাই ই ৰাকেশ এনেকে মিলি কেইটা মানে এইটো কেমেৰা আনছো আৰু মন নহয় দেই ভাড়া হে কৰা আৰু পুৰা হাঁহিম ঘূৰি আছো আমি গাইজ চব কেইটামানে ইউটিউবত মজা আৰু চলে আছে হিৰক ভাই আমাৰ Oh my god দে यार ইউটিউবাৰ আমি ইউটিউবাৰ মানুহে ইউটিউবাৰ কি ইউটিউবাৰ দিব মই সেকেন্ড ইউটিউবাৰ দে সঞ্জয় আছে আমাৰ কেনে লাগ কৰে লাগ ৰ'ব এক ছেকেণ্ড গাইছ আপোনালোকে এই যিটো ভিডিঅ' চাই আছে পিকনিকৰ এই ভিডিঅ'টো এমাহ আগৰে মানে মোৰ মেট্ৰিক শেষ হৈ গ'ল মেট্ৰিকৰ এমাহ আগত আমাক পিকনিক নিছিল হাঁহিম সেইটো ভিডিঅ' আপোনালোকে চাই আছে মানে একমাহ আগৰে ভিডিঅ' আপোনালোকে চাই আছে তো বলক ভিডিঅ'টো আকৌ এবাৰ উপভোগ কৰক একেই আৰু খালি একমাহ আগৰ ভিডিঅ' দিয়ক 4টা বজাৰ পৰা এই মাত্ৰ আহি গৈছোঁ আৰু আহিলে যি কেঁচা মানে যি দিলেও খাই দিম আৰু পুৰা ভোকত আছোঁ সেইকাৰণে কেইটামান খাই ল'লোঁ পকৰি খাই লওঁ বাইদেউহঁতৰ দোকানতে আহিছোঁ তো বাইদেউ খালোঁ মই এইটো কি বস্তু ন বাইদেউ এনে এইটো কি বুলি কয় নামটো ঠিক নাজানো খালোঁ কিন্তু মই গাৰো ভাষাত কয় ন ভগদেৱ বুলি আৰু ইয়াৰ লোকেল হয় আৰু ইয়াত কিবা কিবি বেচে এনেদৰে হওক লবৰ টেঙা আমাৰ ইয়াত লবৰ টেঙা বুলি কয় ইয়াতে কি বুলি কয় এনে গাৰো ভাষাত জামুৰা বুলি কয় আমি এইটো লবৰ টেঙা বুলি কওঁ জানো গৰম দিনত মজা লাগে আৰু ছোৱালীবিলাকে বেছি খায় একচুৱেলি তো আছোঁ আৰু এই কি এটা কথা কৈ দিওঁ যাওঁবাৰ উকিয়াম গৈছিলোঁ আমি উকিয়ামতো চেগুনৰ তলত খানা এইবাৰ হাঁহিম আহিছোঁ হাঁহিমতো চেগুন এইবিলাক চাওক চেগুনৰ গাছ চব চেগুনৰ তলত এইখিনি আমাৰ জাগা নেকি তো মজা আৰু এইফালে এইটো নদীৰ পানীটো একদম ক্লিন এণ্ড ক্লিয়াৰ মানে গা ধুধু লাগছি মুখ চাক চাঞ্চো ধুব পাৰোঁ কথা নাই আৰু এইফালে শিল চিল মজা ফটো মাৰি আছোঁ কেমেৰা হাতত লৈ দেই ইয়াৰ তো আমাৰ যে ব্ৰেক টাইম হৈ গ'ল আৰু এইফালে কণী চাহ চবে খাই আছে আমাৰ এইফালে বন্ধুকেইটা এইফালে এইটো হেৰি কি বনাইছিল যি নহওক খাই আছোঁ আৰু ভাল আৰু এইটোৱে পৰিৱেশ ধুনীয়া লাগিছে
প্লেস কণী তাৰপিছত আৰু কি খালো স্লাইচ ব্ৰেড জেলেদি বহুতে বস্তু খালো খাই কেনে এতিয়া আমি ঘূৰিব যাই আছো দলং এখন আছে তাতে ফটো তুলিম গাঁৱত কিবা ব্লাৰ দেখাইছো মজা ব্লাৰে দে এইটো হৈ গ'ল তো এতিয়া বলক আমি যাওঁ অলপ ঘূৰি আহোঁ কেমেৰা আছে লগত আৰু মই এটা কথা কৈ দিওঁ এইখিনি হাঁহিম এইখিনি মিজোৰাম জিলাৰ আণ্ডাৰত পৰে তো গাৰো ভাষাটো চলে ইয়াত তেতিয়া দোকানখনত যে গৈছিলোঁ কিন্তু গাৰো ভাষাই কৈ দিওঁ তো এনেকৈ ঘূৰি আছো সেইফালেতো থাকিল দলংখন এইখন গৈছিলে দলং তলত আছে সেই দলংখনেৰে নিজৰা চাব যাব পাৰি কিন্তু আমি নিজৰা চাব নাযাওঁ এতিয়া পিছত সময় পালে যাম ভাড়াও লাগিব বোলে কিমান ভাড়া লাগে নাজানো এইফালে অলপ ওপৰত উঠি আহিছোঁ কিনো আছে চাই আহোঁ আৰু এইফালে ওপৰতনো কি আছে তাকে চোৱাৰ সন্ধানত আমি গমন কৰিছোঁ সকলোৱে বলক এনেকৈ আহি থাকোঁতে এইফালে ভাইহঁতক লগাল পালোঁ ইহঁতে বোলে আহিছে ক'ৰ পৰা আহিছে ভাই মানসৰ পৰা আহিছে ন এনে আহিছোঁ মানসৰ পৰা আমি আহিছোঁ তামোলপুৰৰ পৰা মানে আহিছোঁ ইয়াতে এতিয়া এইফালে পাহাৰখন আছে এতিয়া অলপ চিনাৰী বাহ চাওঁ চবে মোকে চাই আছে হা চব চবে মোকে চাই আছে ৰিয়েকশ্যনটো অলপ দেখাই দিলোঁ ইয়াতে ফটো উঠো কেইটামান তাৰপিছত আকৌ ওপৰত যাম কি আছে আৰু নিজৰা চাব যাব লাগিব নিজৰা মেইন গাইছ আহিছোঁ আৰু এই চিনাৰীটো চাওক পুৰা মজা লাগছি এইবিলাক তামোল বাগান ইফালে এইখন পাহাৰ কিবা এটা ভাল লাগছি ইফালে দমৰা মানে চলিগিলা লগৰ গাইছ আমি এতিয়া যাওঁ তলত আৰু কি আছে উঠি আহিলোঁ আকৌ নুমি চাই আছোঁ কি হৈছে এই বাজনা পাহাৰ বুলি ক'লি মনটো বেলেগ চাইড আছে মানে এনেকুৱা আহিছোঁ এখনতে ঘৰ মানুহ আছে এনেকুৱা টাইপ মানে এইবিলাকে গাড়ী চাড়ীও অহা যোৱা হৈ থাকে এটা ৰাস্তা টাইপ আৰু না আৰু তাৰ মাজতে এটা ইউনিক বস্তু আছে মানে পাহাৰৰ মাজৰ পৰা বঢ়িয়া মানে ফ্ৰেছ পানী এটা ওলাই আহি আছে ফ্ৰেছ পানী চাব পাৰে এডাল বাই ভিতৰৰ পৰা এনেকৈ পানী যে আহি আছে পৰি আছে ইয়াতে হাত ধোৱক ভৰি ধোৱক পানী খাবও পাৰে এনেকৈ পানী চানী খাই লৈ কেনে আকৌ ৰিটাৰ্ণ আমি উঠি গৈ আছোঁ আৰু এতিয়া তাত দলঙেৰে যাম যাই নিজৰ আৰু সিফালেও কি আছে অলপ দেখুৱাই দিবলৈ চেষ্টা কৰোঁ আৰু কেনে লাগিছে তোৰ এনে জাগাটোত মোৰতো বহুত ভাল লাগিছে আৰু জাগাটো বহুত ধুনীয়া মানে পাহাৰ তাত দেখা পালোঁ কিন্তু অলপমান মানে বেছি দেখাৰ বস্তু নাই এটা ঝৰ্ণা আছে ঝৰ্ণাটো এতিয়া যাওঁ নাই বৰ্তমান আমি ঝৰ্ণা শুনি আছোঁ যাম বুলি ভাবিছোঁ আৰু তোমাৰ কেনে লাগিছে এইফালে মোৰ আহিতো বিৰাট বেছি ভাল লাগিছে আহি আছে পুৰা ছাপৰ্টেড হয় পুৰা ছাপৰ্ট মানে ছাপৰ্ট কৰি কেমেৰাৰ বেগ লৈছে কেমেৰাটো লৈছে মোৰ বোলে ভাগৰ লাগিব মানে যিমান দিন সি ব্লগ বনাই থাকোঁ আমি তাক ছাপৰ্ট কৰি থাকিম আৰু চাকচেছ হ'ব যিদিনা চাকচেছ হ'ব সিদিনাতো আমাকতো চাব না নাচাব বহাম কিন্তু আৰু গাইছ ঘূৰি আহিলোঁ ৰোহিত ভাই খাব বহিছোঁ মাংস কি মাংস গাহৰি জোল আৰু শাক ৰোহিত ভাই পানী দি আছে দে মজা কেনে আধা ঘণ্টামান বহিলো ভাতো আহিব নাই মাংস আহিব নাই এই ভাতটো পিছফালে আছে আৰু এই মাংসটো আনি আছে আৰু মাংসটো দি গৈছি ভাত চাত নাই মাংস হ'লেও অৱশেষত গোটাই গাইছ তৰকাৰী চাটনি ভাত মাংস দালিটো এবাৰ বাকী আছে আনি আছে ছাৰে মজাকৈ দালি চালি চব লৈ লওঁ এতিয়া খাই লওঁ তাৰপিছত নিজৰাটো আছে নিজৰাটো চাবলৈ যাম ভাত চাত খাই ল'লোঁ মজাকৈ আৰু এইখানে আমাৰ বাছ এইখনতে আহিছোঁ আৰু এইফালে অলপ এনেই আৰু ঘূৰি আছোঁ আৰু এইফালে চাব পাৰে খৰিবিলাক কি পৰিপাটিকৈ জাপি থৈ দিছে এইফালে চাওক এইটো তাৰপিছত খৰি এইগিলা আৰু নিজৰাটো চাব যাওঁ এতিয়া জিৰ' টাইম নাই তাৰমানে পূৰ্বা আহিছোঁ ফুৰিমে আৰু আজি চেল্ফি ষ্টেণ্ডডাল মোৰে কি কৰিব খুজিছা এই তো ভাত চাত খাই মজাকৈ এতিয়া আমি ইয়াত যাবলৈ ওলাইছোঁ দলংখনেৰে কেইটামান আছোঁ আৰু নহ'লে ৰাকেশ যাতে আহি আছে সেইদৰে এতিয়া দলংখনেৰে আমি যাওঁ সিমূৰলৈকে তাতে বোলে নিজৰা আছে মই এতিয়া দলংখনৰ ওপৰত আহিছোঁ আৰু কি আৰু এই দলংখনৰ ভিতৰতে যায় তাতে বোলে নিজৰা এটা আছে নিজৰা চাই দি দিলে আৰু আমি নদীৰ ওপৰেৰে এনেকৈ আহিছোঁ তো ভিউ চাওক গাইজ ভিউ চাওক আহি গ'লো গাইজ এতিয়া ঝৰ্ণাটো চাব পাওঁ না নাই তাৰো নাই গেৰাণ্টি আৰু এইফালে চাব পাৰে মাজত দোকান চোকানবিলাক আছে চলং পাৰ হৈ আহিলোঁ তো টিকেট কাটি ল'লোঁ সেইফালে চাব পাৰে ৱাটাৰ এণ্ট্ৰি ৱাটাৰফল
এন্ট্ৰি ফিজ 20 টকা তো 20 টকা 30 টকা দি ললো এতিয়া যাও নজৰা চাওক এনেকুৱা পানীটো হৈছে একদম কুল এণ্ড ক্লিয়াৰ আৰু ইফালে দলংবিলাক এইবিলাক ব্লাৰ হৈ যায় মোবাইলটো আৰু ইফালে এইবিলাক ভিউ চাব পাৰে সুন্দৰ আৰু ইফালে এই ৰাস্তাটোৰে যাম আমি ৱাটাৰ ফল ফাইনেলি সেই সৌভাগ্য হ'ব যে আমি ৱাটাৰ ফলটো চাব পাম বোলে অলপ আগত আছে অলপ দেখা হৈছে আৰু পানীৰ আৱাজ দিছি নাই এক কিলো আগত আৰু বম জছ গাইছ পাহাৰৰ মাজে মাজে वाटरफॉल यानी कि निजोरा ये रहा फोटो उठने का जगह ओ हो गाइस व्हाट एन ब्यूटीफुल नजारा बहुत बेसी ভাল লাগিছে কেমেৰা লৈ মজা লাগিছে আজি আহি কিনে ভাল লাগিছে সঞ্জয় পুৰা দাউৰি দাউৰি আহিছি এনেকুৱা এটা ভিউ পইণ্ট 20 টকা ৰে লনাই গাইছ 20 টকা জার উঠি গিছি চাকাই মই গত্তাই ডিএসএলআর ফটো উঠো এটা ডিএসএলআর তে শান্তি নাপায় আর মোর আর ৰেষ্ট নাই আৰু দে আৰু ইকেনে মই ভিডিওত আপোনালোক ভালকে দেখাব পৰা নাই এইবালো এই সুন্দৰ জাগা ওয়াটারফল এইবিলাকত চেলেনি আছে খুব সাৱধানেৰে এনেকৈ যাওক আৰু মেন ওয়াটারফল যাইতো আৱাজ চাওক শুনা নাপায় এনেদৰে পানী ওপৰৰ পৰা আহিছে বাবিলাকত ডিজাইন কৰি দিছে ঠিক এনেদৰে আৰু ওপৰৰ পৰা পানীটো পুৰা তলত পৰে আৰু একদম এনেকৈ মানে বহুত বেছি ভাল লাগিছে আৰু এইবিলাক পুৰা ফটো তুলি আছে এইফালে ফটো তুলি আছে এইফালে কেমেৰাটো অলপ দি দিছো এইফালে সুৰজি যাতে পোষ্ট দি আছে এইফালে ৰহি এইফালে ওয়াটারফল পানী পৰি আছে এইফালে এইখনে হাহিম বুলি ক'ব পাৰি চাকচৰ হয় পাহাৰ 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 এইফালে আমাৰ পিকনিক প্লেচটো মোটামুটি ইমানমান জাগাত আছে আৰু এইফালে আমি এইফালে এনেদৰে ঘূৰি এনেকৈ আহিছোঁ তো এই আৰু এইফালে এইটো অলপ ফটো উঠা জাগা এইবিলাক বিয়াৰৰ বটলত কিবা এনেকৈ ফুল চিষ্টেম দি পানীও ভৰাই থৈ দিছে মজা লগা কৰি থৈ দিছে আৰু ইয়াতে মজাকৈ পৰিপাটি কৰি বনাইছে এনে বহি একদম কাষৰ গাৰ্লফ্ৰেণ্ড তো এনেকৈ চালো দিয়ক আৰু মজাকৈ কি বুলি কয় হাইম পিকনিক প্লেচ খুবেই বেছি ভাল লাগিল আৰু ইমান চাব লগা বস্তু আছিল বহুতে বেছি ভাল লাগে তাৰমানে এই ঝৰ্ণা তৰ্ণা মাতবিলাক পানীবিলাক একদম ক্লিয়াৰ তাৰমানে গা চা ধুলেও ধুব পাৰে আমি বাৰু নুধুলো বহুতে বেছি ভাল লাগে আৰু ভাল লাগিল জাগাখিনিত আহি কিবা এটা আৰু বেলেগ এইখনে অলমা দলং এইফালে এইবিলাক লাইটত ডিজাইন কৰি দিছে 50 টকা ভাড়া লাগে নেগেলো আৰু এইফালে এইবিলাক বাছ চাৰ কি দেখো আমাৰ চালেও ঘৰত বাছ কিজনী আমাকে ৰখি আছে চলো দলঙৰ ওপৰে ওপৰে তো বাই বাই আহিম বাই বাই ৰাকেশ তই যা বাই বাই দিস প্লেস এভৰিৱান দিস প্লেস বাই বাই আজিৰ পৰা কেই বছৰ পিছত আহো আৰু গ্যাৰান্টি নাই মোৰ যদি ব্লগ এনে যদি সাবস্ক্ৰাইব কৰে চাই থাকা মাখাই তেনেহ'লে সকলোৱে সাবস্ক্ৰাইব কৰি দিব একদম ভাগা তামান খুঁজি লাগছে গাইছ তামান আহি পালো স্কুল ইটান আৰু ইটান বেছি ব্লগ বনাই পইচা নাই আৰু মোৰ মোবাইলটোত চাৰ্জ নাই ফ্লাছ লাইট নজ্বলে বেলেগৰ মোবাইল দি ফ্লাছ লাইট জ্বলে এনেকৈ বনাই আছোঁ মানে কোৱালিটি ভাল নহয় চাৰ্জ শেষ তাৰমানে মাত চাতো ফাটি একদম অৱস্থা নাই তো গাইছ থেংক ইউ আৰু এখন বাছ কি আছে বাই বাই নাকি চেলাজিৰ পিকনিক যদি ভাল লাগিল থেংক ইউ